হেল্ল' ভিউৱান, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাৰ পৰাই মোৰ ব্লগটো ষ্টাৰ্ট কৰিব লৈছোঁ। আৰু এতিয়া ৰাতিপুৱা বাজিছে 7:30। অলপ আগতে উঠি আহিছোঁ। দেখিছে মুখ হাত একো ধোৱাই নাই। আৰু আজি ভাবিছোঁ ৰাতিপুৱাৰ পৰা ব্লগটো ষ্টাৰ্ট কৰোঁ। আৰু আজি আমি গৈ আছোঁ এফালে ডাঙৰি অঞ্চলৰ এখন গাঁৱলৈ, এখন ভিতৰুৱা গাঁৱলৈ দহা কাজ খাবৰ কাৰণে। তো নিমন্ত্ৰণ কৰিছে আৰু সেই নিমন্ত্ৰণ ৰক্ষা কৰিয়ে আমি যাব ওলাইছোঁ। অলপ সোনকালে যাম বুলি ভাবিছোঁ। আৰু কোনটো কাৰ ঘৰত দহা কাজ পাতিছে কৈ আছোঁ ৰ'ব। মোৰ লগত এনি টাইম থকা আমাৰ ষ্টাফৰে হয় কৃষ্ণাবাৰ ককাকৰ আজি হ'ল দহা কাজ। তো তাই ৰাতিপুৱাই ফোন মাৰিলে, সোনকালে উঠ বোলে, সোনকালে আহ। সেইকাৰণে মই পটাপট উঠি এতিয়া চাহ বনাই আছোঁ, চাহ খাওঁ আৰু কিবা এটা খাই যাম আৰু ইয়াৰ ঘৰতে। তাৰপিছত সেইটো বনাবৰ কাৰণে এতিয়া যোজা চলাওঁ। গা পা ধুবই আছে। ভাবিছোঁ শুই উঠিয়ে ব্লগটো ষ্টাৰ্ট কৰোঁ। আজিৰ দিনটো কি কৰোঁ, কি নকৰোঁ আৰু তাত গৈ দেখাই আছোঁ। মই কাতি বিহুত ভিডিঅ' নবনালোঁ। কিছুমানে কৈ আছে কাতি বিহুত ভিডিঅ' কিয় নিদিলা? কাতি বিহুত ভিডিঅ' নবনোৱাৰ মোৰ এটা কাৰণ আছিলে। আৰু সেই কাৰণটো মই পাৰ্চনেলিকৈ মই ক'ব নিবিচাৰোঁ আপোনালোকক। বিশেষ এটা কাৰণে আৰু মই ভিডিঅ' বনাব নোৱাৰিলোঁ আৰু তাকে আৰু তো বোলক এতিয়া কামবিলাক কৰি লওঁ, পটাপট ওলাই লওঁ, তাৰপিছত যাওঁ দহা কাজ খাবৰ কাৰণে। আৰু আপোনালোকক দেখাই আছোঁ। এয়া আমি পালোহি বাধ্য মন্দিৰ যোৱা গেটখন। আৰু ইয়াৰ পৰা বৰ বেছি যাব নালাগে ন, 5 মিনিটমান যাব লাগিব চাগে ন? বেছি। আমি গৈ আছোঁ বৰপথাৰ গাঁও কাজ দহা খাবৰ কাৰণে। আৰু এই গেটখন ফালে যাম, য'ত নেকি বাধ্য মন্দিৰ আছে। বাধ্য মন্দিৰ থকা গাঁওখনলৈ আমি গৈ আছোঁ এতিয়া কাজ খাবৰ কাৰণে। আৰু আমি পালোহি দহাত। এইফালে মানুহ আহিলেই আমাৰ দেৰি হ'ল। কিছুমান নিয়ম দেখাম বুলি ভাবিছিলোঁ, কিন্তু নহ'লগৈ আৰু আমি অলপ দেৰিকৈ পালোহি। আৰু এয়া কৃষ্ণাবা আৰু কৃষ্ণাবাৰ জাক হয় এজনী, কৃষ্ণাবাৰ দেউগৰ মানুহজনী। আৰু দেখাই দিছোঁ অলপ পৰিৱেশটো চাই লওক। এয়া সোণোৱাল কছাৰীসকলৰ দহা কাজ। আৰু ইয়াত গায়ন বায়নসকলে ধুনীয়াকৈ গায়ন বায়ন কৰি আছে। আৰু মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ। মই সোণোৱাল কছাৰীলৈ বিয়া হৈছোঁ, কিন্তু মই এনেকুৱা নিয়ম আজি ফাৰ্ষ্ট দেখিছোঁ। আৰু এইফালৰ সোণোৱাল কছাৰী মহিলাসকলে সকলোৱে বুকুত মেথনি মাৰে। সেইটো দেখি মোৰ বহুত এটা ভাল লাগিলে। এয়া সকলোৱে বুকুত মেথনি মাৰিছে। ইমান এটা ধুনীয়া লাগিছে নহয় তেওঁলোকক দেখি। আৰু এতিয়া মই ডুমডুমা পালোহি। আৰু এতিয়া মই আছোঁ DDTC কুৰিয়াৰ চেণ্টাৰত। এটা পাৰ্চেল আহিছে, তাকে ল'বৰ কাৰণে আহিছোঁ। ল'ৰাটোলৈ ৰখি আছোঁ, এতিয়ালৈকে আহি পোৱাহিয়ে নাই। হাই এভৰিৱান, আজি হ'ল পিছৰ দিনা আৰু আজি হ'ল ধনতেৰছ। মোৰ ফালৰ পৰা সকলোকে ধনতেৰছৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আৰু এতিয়া যাওঁ মই দোকানলৈ, কিবা এটা লৈ আহোঁ বুলি ভাবিছোঁ ধনতেৰছ বুলি। একেবাৰে সৰু মৰু এটা বস্তু লৈ আহোঁগৈ। ধনতেৰছ বুলি যে ডাঙৰ এটা বস্তু ল'ব লাগে সেইটো নহয়, কিবা এটা ল'লেই হয়, মূল্যৱান বস্তু এটা। তো লৈ আহোঁগৈ আৰু আপোনালোকক দেখাওঁ কি বস্তু মই লৈ আনো। এতিয়া ব'লক তেনে দোকানলৈ যাওঁ, পটাপট গৈ লৈ আহোঁগৈ। আৰু মই দোকানখন পালোহি। আৰু এতিয়া মই কনফিউজ হৈছোঁ, কি লওঁ কি নলওঁ। মুঠতে কিবা এটাতো লৈয়ে যাব লাগিব। হেল্ল' এভৰিৱান, এতিয়া মই পালোহি দোকানৰ পৰা। আৰু মই কি আনিছোঁ দেখাই আছোঁ আপোনালোকক। আজি বোলে ল'ব লাগে পিতলৰ, কাঁহৰ, এনেকুৱা সোণৰ, এনেকুৱাবিলাক বস্তু ল'ব লাগে। আৰু মই আনিলোঁ এইটো চাকি বাতি, পিতলৰ হয়। আৰু এইফালে এইটো আনিলোঁ ঝাৰু ল'ব লাগে বোলে, কিবা এটা নিয়ম আছে। আৰু এতিয়া মই গধূলিকৈ এইখিনি নিয়ম কৰিম। যেতিয়া পূজা কৰাৰ সময়ত ধুনীয়াকৈ মন্দিৰত মই এইখিনি নিয়ম কৰিম। এতিয়া পাকঘৰলৈ আহিলোঁ। আৰু আমাৰ পাকঘৰত দেখিছেনে কিমান লেতেৰা নিচিনা দেখে।
কাৰণ এই কোৱাৰ্টাৰটো বহুত আগৰ পুৰণা কোৱাৰ্টাৰ হয়, গভৰ্ণমেণ্ট কোৱাৰ্টাৰ। মানে মোৰ আমাৰ দেউতা মানে সৰু দেউতা ইয়াত চাকৰি কৰাই 35 বছৰমান হ'ল। তাতকৈ আগতেই কিমান বছৰ পুৰণা কোৱাৰ্টাৰ হয় এইবিলাক। আৰু আমি যামগৈ বুলি ভাবিছোঁ, ইয়াৰ পৰা খালী কৰি দিম কোৱাৰ্টাৰটো, নিজৰ ঘৰলৈ যাম। সেইকাৰণে একো ৰং পেইণ্ট কৰি লোৱাই নাই আৰু। তো আপোনালোকে এইটো মানে ইগন'ৰ নকৰিব আৰু। তো এইফালে মই এতিয়া দুপৰীয়া সাজ কাৰণে সাজু হৈছোঁ। তাৰ বাবে এতিয়া মই কাবলি বুট আৰু আলু বইল কৰি থৈছোঁ। এইফালে কেৰাহী পাতি থৈছোঁ। এইফালে এতিয়া মই পনীৰখিনি কাটি লওঁ তাৰপিছত এইফালে বিলাহী পিঁয়াজ কিবা কিবি আছে, এইখিনি চাফা কৰি লওঁ। এতিয়া মই পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ। এইটো সকলোৱে জানে একদম চিম্পল এটা ৰেচিপি হয়, কিন্তু তথাপিও আৰু দেখাইছোঁ আৰু আপোনালোকক। এয়া মই পিঁয়াজ দি দিলোঁ, আদা নহৰু পেষ্ট দি দিছোঁ, আৰু এইফালে দিছোঁ অলপ জিৰা গুড়ি, অলপ দি দিছোঁ ৰেড চিলি, অলপ দিছোঁ হালধি। তাৰপিছতে মই কাটি থোৱা বিলাহীখিনি এনেদৰে মিক্স কৰি দিম, আৰু এইখিনি মই ধুনীয়াকৈ লৰাই দিম। আৰু এতিয়া মই দি দিম ইয়াতে বইল কৰি থোৱা আলু আৰু কাবলি বুটখিনি, আৰু এইখিনিও মই ধুনীয়াকৈ লৰাই দিম। আৰু এইখিনি ধুনীয়াকৈ লৰোৱা হৈ গ'ল। এতিয়া মই ইয়াত দি দিম পানী, তাৰপিছতে মই দি দিম পনীৰখিনি। আপোনালোকে মোৰ ৰেচিপিটো কেনেকুৱা দেখিছে কমেণ্ট কৰি কিন্তু জনাব কিন্তু দেই। থাকি গৈছিলে নিমখ দিবৰ কাৰণে। আৰু এতিয়া সন্ধিয়া হৈ গ'ল আৰু মই চাকি গছ জ্বলাবৰ কাৰণে তৈয়াৰী কৰিছোঁ, আৰু এইফালে চাকি গছ জ্বলাই দিছোঁ। হাই এভৰিৱান, এতিয়া পূজা পাতল কৰিলোঁ, আৰু এইফালে দেখিছে পোহৰি ওলাই আছে। নতুন চাকি গছি আজি ধনতেৰছৰ দিনাখন নতুন চাকি গছি জ্বলালোঁ। বেছি নিয়ম কানুনবিলাক নাজানো মই কেনেদৰে কৰে। ডেইলি যেনেকৈ পূজা পাতল কৰোঁ, চাকি গছি জ্বলাওঁ, তেনেকৈয়ে জ্বলাইছোঁ আজিও। তাৰপিছত আইলক্ষী আৰু চকু মেলি চালে হয়। তো গাইজ, কালিৰ পৰা আজিলৈকে মোৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আৰু নতুন যদি ভিউৱাৰ্ছ এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাই আছোঁ এটা নতুন ভিডিঅ' সৈতে আপোনালোকক। বাই বাই।